नमस्कार वेलकम बैक टू माय न्यू भिडिओ। सो गाइस আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। সো গাইস আজি শ্ৰী শ্ৰী ৰাকলিৰ প্ৰথম দিন। সো গাইস আপোনালোক সকলোকে দেখাবলৈ আহিছো। সো আপোনালোক সকলোৱে এনেকৈ চাই থাকিব। এতিয়া মই পেইণ্টিং ৰুমত আছো। সো পেইণ্টিং এতিয়া পেইণ্ট কৰি কিছুমানৰ হৈ গ'ল, কিছুমানৰ হোৱা নাই। সো আপোনালোক সকলোৱে এনেকৈ চাই থাকিব, স্কিম নকৰাকৈ এনেকৈ চাই থাকিব। সো চাই লওক গাইস, ডিমলত পেইণ্টিং কৰি আছে। সো চাব পাৰে, চাই লওক এইটো পেইণ্ট কৰি আছে। উদ্বোধনী ভাষণ দিবৰ কাৰণে অনুৰোধ জনাওঁ। কৃষ্ণ নাম উৎসৱৰ মই আজি শুভাৰম্ভ কৰিব দিয়াৰ ধন্যবাদ দিছোঁ আৰু আপোনালোকে ভালকৈ উপভোগ আপোনালোককো ধন্যবাদ দিছোঁ যাতে আমি এতিয়া ভিতৰৰ পৰা ওলাই আহিছোঁ বাহিৰলৈ। চ' আপোনালোকক বজাৰকেইটা দেখুৱাবলৈ। চ' সিহঁতেও আহিছে। ৰঞ্জন ব্লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰো কৰিব। পাৰিলে যদি আপোনালোকে চাই আছে যদি ষ্টেটাছত একবাৰ ফালি দিব ষ্টেটাছত। আৰু মোৰো এটা চেনেল আছে মিচিং আৰু অটো দলে বুলি এটা চেনেল আছে, মিচিং চেনেল হয়। মই চেনেলটোৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিয়া থাকিব। চ' এই বজাৰটোকে দেখুৱাবলৈ চাই লওক। সেইটো মণিহৰিৰ দোকান। আপোনালোকে চাই থাকক, চবটো চবেই চাই লওক। মণিহৰি বজাৰ চাই ল'ব পাৰে। এতিয়া শিৱ, বিষ্ণু, বৰ্মা চ' তিনিজনী ওলাব আৰু আমি বিৰজাপূৰ্ণ যাওঁ। মোৰ স্বামীৰ লগত ক্ৰিয়া কৰিবলৈ বিৰজাৰ ইমান সাহস, সমুচিত শাস্তি আদি কৰিম পৰাণ। বলা 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 অপেক্ষা কৰা মাত্ৰেই কৃষ্ণৰ অনুমতি নোহোৱাকৈ মই দ্বাৰ এৰি দিব নোৱাৰোঁ। খন্তেক অপেক্ষা কৰা মাত্ৰেই আমি বিৰজাপূৰ্ণ যাওঁ। ৰাধা মোৰ কৃষ্ণ, মোৰ ওচৰলৈ তুমি কিয় আহিছা? বিৰজানী তোমাৰ আছে, মোৰ ওচৰত তোমাৰ আৱশ্যক নাই। বিৰজাৰ লগত তুমি অহামুখী কথা কৈ যোৱা, কৃষ্ণক অহামুখী কথা খং নকৰিবা ৰাধা, খং নকৰিবা। মিছা কৰিছা বঞ্চনা।
কৃষ্ণ তুমি মৰ্ত্যত মানৱ জীৱন ধৰি মানৱৰ লগতে সুখেৰে থাকাকৈ যোৱা কৃষ্ণ সুখেৰে থাকাকৈ রাধা কি ব্রহ্মখাপ দিলা রাধা তেন্তে তুমি থাকা রাধা তুমি মোক মিছাতে অভিশাপ দিলা মই মৰ্ত্যলৈ গৈ মানৱ ৰূপে জন্ম লম মই আহিলো ৰাধা মই আহিলো ৰাধা প্ৰাণৰ কৃষ্ণই ভগৱান এৰি গুচি গ'ল এই কাম মোৰ দ্বাৰা প্ৰজাপতি বহুমতীক লৈ মোৰ ওচৰলৈ কিয় আহিল পতিয়েহে কৰিব পাৰিব বলা বলা মোৰ ওচৰলৈ অহাৰ কাৰণ কি মই কি কাৰ্য সাধন কৰিব লাগে প্ৰভু বহুমতীয়ে পাপ সকলো প্ৰাণীকে সৃজন কৰে কিন্তু প্ৰভু জগতৰ মহাভাৰ সহিব নোৱাৰে আহিছে আপোনাৰ পাশে এই বহি ইয়াৰ এটা উপায় চিন্তা কৰক প্ৰভু নতু ধ্বংস হ'ব সৃষ্টি অচিৰতে প্ৰভু বহুমতীয়ে এই পাপৰ বোজা সহিব নোৱাৰি ধৈৰ্যচ্যুত হৈছে এই অত্যাচাৰ অনাচাৰ ধ্বংস কৰাৰ উপায় কৰক প্ৰভু শুনক প্ৰভু বিশ্বপতি যদিহে নহ'ব ইয়াৰ প্ৰতিকাৰ নিজে মই ৰুদ্ৰমূৰ্তি ধৰি সাক্ষাৎ কৰিম ক্ষান্ত হোৱা ভোলানাথ ক্ষান্ত হোৱা পদ্মজনী সকলো বুজিছো মই বসুমতীৰ দুখৰ বেদনা ইয়াৰ উপায় মই কৰিছো ৰচনা তোমালোক নিশ্চিন্তে থাকা শুনা দেৱগণ শ্ৰীৰামৰ অভিশাপ মতে তুমি মৰ্ত্যলৈ গৈ গকুলৰ কৃষ্ণৰ ভানু কইনা ৰূপে মানৱী জনম লোৱাগৈ থাকক আৰু মোৰ কাৰ্যত সহায় কৰিবা লক্ষ্মী তুমি অতি শীঘ্ৰে মৰ্ত্যলৈ গৈ ভীষ্ম কইনা ৰুক্মিণী নামে ফলেৰে বসুমতীৰ মহাভাৰ কৰিম মোচন সকলো দুখ পৰিত্যাগ কৰি কৰ্তব্যত হোৱা প্ৰফল তুমি আমি অভিত আত্মা ভুৱাৰ হৰণৰ বাবে অৱতাৰ ধৰিবলৈ কৰিছো মনস্থ বলা ৰাধা যা নিজ নিজ স্থানে কৰ্তব্যত আহিলো গাইজ তো ৰাজু এই কংগ্ৰাস হাই বলো হাই এইটো আমাৰ দৈৱকী মা হাই বলো এইটো দৈৱকী এইটো শ্ৰীকৃষ্ণ এবাৰ কৰিলে আৰু চ' এতিয়া সিহঁতেও কৰিব বলো তো এতিয়া শ্ৰীকৃষ্ণ কৰিলে আৰু কৰি কেনেকুৱা লাগিল ভালমান কৈ দিয়ক আপোনাৰ ফিলিংটো কেনেকুৱা লাগিল আপুনি অকণমান কৈ দিয়ক
অলপ ভইচ লগা নাছিলে নেকি অঁ আচ্ছা তেনেকৈ চাই থাকিব গাইজ এইটো চাই লওক চাই লওক আকৌ তো গাইজ চাই ল'ব পাৰে এইটো যশোদা আহিব তো চাব পাৰে গাইজ চাব পাৰে গাইজ এইটো বুট পোৱালি এতিয়া ওলাইছে চাই লওক গাইজ বুট পোৱালি ওলাইছে আৰু লাহে লাহে বুট পোৱালি মোৰ মানে একদম হাঁহি উঠিছে আৰু চাই এইটো বুট পোৱালি দুজনী চব চাই লওক গাইজ মই এতিয়া বহুদেৱ দৈৱকীক লৈ আহিছো কি কোৱা বহুদেৱ দৈৱকীক আগবঢ়াবলৈ কোন যাব কিয় মই নিজে যাম মই নিজে ৰটৰ হাৰতি হৈ থৈ আহিম গোকুলৰ মাছ মজিয়াত চাব যাতে মই ঘূৰি নহা পৰ্যন্ত মথুৰাৰ দায়িত্বভাৰ তোমাৰ ওপৰত অৰ্পণ কৰিলো দৈৱকী নকৰিবিতো ই যেনে জগতৰ শ্ৰীমন্ত নীতি ঘৰ বনি বলা মই নিজে ৰটৰ আৰতি হৈ থৈ আহিম তোমালোক দুইটিকে গোকুলৰ মাছ মজিয়াত দৈৱকীৰ বিয়াপতি আপোন মহাৰাজ সেই স্নেহৰ ফলে দৈৱকীৰ সন্তানে সংসাৰ কৰিব পাবলে ৰাখিবলে মৰমৰ দিন তোৰ দুৰন্ত কাপ চাপি আহে দিলে তাৰে আজি অপূৰ্ব ঘোষণা সঁচা মিছা সঁচা মিছা অতি সঁচা বনৰীয়া দত্তৰ হাতী চোৰে চোৰানি মেলি দিয়ে প্ৰচাৰ সাগৰত আনন্দৰ উৎসৱ হওক ধ্বংস কৰিম সৃষ্টি কৰিম প্ৰলয় প্লাৱন নোহোৱা স্বরূপে পাইছো আজি সুন্দর প্রতিদান এই মুহূর্ততে অমন্দর ভক্তি ধৰণৰ কবি ৰজা আমি হৰ্ষিত তোমাৰ প্ৰবল ভক্তিৰে
যিবা আছে হ'বতো আমাৰ তথাপিতো মিছা কথা নকওঁ কদাপি প্ৰাণৰ ভিতৰে প্ৰতিজ্ঞা মালিক দেৱী প্ৰতিশ্ৰুত মই বেশ গাইজ এতিয়া ঘৰলৈ বুলি ওলাই গৈ আছোঁ মই আৰু মামো মামো হাই বলো চাব পাৰে আমি দুজন এতিয়া ঘৰলৈ বুলি ওলাইছোঁ এইটো টাইমত চাব পাৰে 3:30 বাজি গ'ল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যনটো অন কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ' লগ পাম গাইজ আজিৰ ভিডিঅ' মানে আছিলে বাই